হ্যালো এভরিওয়ান, বহুত এটা বেয়া খবর গোটেই পৃথিবীর কারণে। কারণ আরো এটা ভাইরাস ওলাইছে, ভাইরাসটোর নাম হচ্ছে মায়ারি ভাইরাস। এই ভাইরাসখন বহুত ডেঞ্জার হয়, কোভিডতকৈ বেছি ডেঞ্জার। তো এই ভাইরাসটোর নাম হৈছে মায়াৰু ভাইরাস। এই ভাইরাসটো এজনৰ পৰা এজনলৈ বহুত সহজে বিয়পে আৰু এই ভাইরাসটো ব্ৰাজিলৰ এমাজন জংগলত দেখা গৈছে, এটা বিশেষ প্ৰজাতিৰ বান্দৰৰ শৰীৰত, আৰু তাৰ লগতে নিগনি আৰু বাদুলিৰ শৰীৰতো পোৱা গৈছে এই ভাইরাসটো। তো এই ভাইরাসখন যেতিয়া মানুহৰ শৰীৰত বা সোমায় বা মানুহৰ যেতিয়া সংক্ৰমিত হয় এই ভাইরাসৰ দ্বাৰা, তেতিয়া মানুহৰ শৰীৰত চৰ্দি, জ্বৰ, কাহ এইবোৰ লক্ষণ পোৱা যায়। আৰু এই ভাইরাসটো নতুন এটা ভাইরাস, ইয়াৰ কোনো প্ৰতিষেধকো নাই। আৰু এই ভাইরাসখন সহজতে এজনৰ পৰা মানে সহজতে বিয়পে। তো কোভিডতকৈ ডেঞ্জাৰ হয়। তো এই ভাইরাসখন বহুত ডেঞ্জাৰ হয়, কোভিডতকৈ বেছি ডেঞ্জাৰ। তো এই ভাইরাসটোৰ নাম হৈছে মায়াৰু ভাইরাস। এই ভাইরাসটো এজনৰ পৰা এজনলৈ বহুত সহজে বিয়পে আৰু এই ভাইরাসটো ব্ৰাজিলৰ এমাজন জংগলত দেখা গৈছে, এটা বিশেষ প্ৰজাতিৰ বান্দৰৰ শৰীৰত, আৰু তাৰ লগতে নিগনি আৰু বাদুলিৰ শৰীৰতো পোৱা গৈছে এই ভাইরাসৰ। তো এই ভাইরাসখন যেতিয়া মানুহৰ শৰীৰত বা সোমায় বা মানুহৰ যেতিয়া সংক্ৰমিত হয় এই ভাইরাসৰ দ্বাৰা, তেতিয়া মানুহৰ শৰীৰত চৰ্দি, জ্বৰ, কাহ এইবোৰ লক্ষণ পোৱা যায়। আৰু এই ভাইরাসটো নতুন এটা ভাইরাস, ইয়াৰ কোনো প্ৰতিষেধকো নাই। আৰু এই ভাইরাসখন সহজতে এজনৰ পৰা মানে সহজতে বিয়পে। তো কোভিডতকৈ ডেঞ্জাৰ হয়। তো এই ভাইরাসখন কেনেকৈ টেষ্ট কৰে, এই ভাইরাসখন মানুহৰ শৰীৰত কেনেদৰে কাম কৰি আছে ভয়ানকভাৱে। তো আপুনি যদি ভাবে মই এটা পাৰ্ট 2 বনাওঁ, ইয়াৰ বিষয়ে মই নিশ্চয় বনাম। তো আপুনি চেনেলখন ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক আৰু লাইকো কৰক।